বন্ধুসকল স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস হিচাপে কিছু গছপুলি ৰুবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া যাম নাৰ্চাৰীত কি পুলি পাওঁ লৈ আহিম। নেমু মোৰ লগত আছে ৰাজ, তাৰপৰা আছে গোবিন আছে। আমি এতিয়া প্ৰথম যাম নাৰ্চাৰীৰ পৰা আহি আমি আমাৰ ঘৰত কি পাওঁ, কলগছ হওক কিবা হওক এইবিলাক আমি আহি পাইছোঁ ৰাস্তা। এইখন আমাৰ ওচৰ মনালিছা নাৰ্চাৰী। আপোনালোকে আহিব, এড্ৰেছটো ইয়াত দিয়া আছে। বৰ্তমান নাৰ্চাৰীৰ পৰা আহিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰত গৈ পুলিকেইটা থৈ আকৌ কলপুলি কিবা কিবি আনিব যাম। সকল গছপুলি আমাৰ আনি হৈ গ'ল। এতিয়া আমি গছপুলিবিলাক ৰুম। কি গছপুলি আনি সেইখিনি লগত আছে। এজোপা কঁঠাল আনিছোঁ ৰুবৰ কাৰণে। তাৰপৰা তামোল পুলি, ৰবাব টেঙা হয়, আম আছে, তামোল, মালভোগ কল। বিশ্ব পৰিৱেশ দিৱস বুলি আজি আমি এইখিনি গছপুলি ৰুম। আৰু আছে আমাৰ লগত এয়া নেমু। এইগিলা আমাৰ দেশী নেমু হয়। এইডাল কিবা চিললেছ নেমু। কোনোবা যদি বাগান বনাম বুলি ভাবে বহুত ফল লাগে এইজোপাত। এইটো আমাৰ প্ৰথম কলপুলি। গণেশে যাত্ৰা কৰিছে এইটো।
বৰ্তমান আমাৰ গছপুলি ৰোৱা কামটো খতম হৈছে। পদ্মশ্ৰী যাদৱ পায়েং দেৱৰ আদৰ্শক সন্মান জনাই আজি আমি 5 জুন তাৰিখে কিছু গছপুলি ৰুলোঁ। আশা কৰোঁ সকলোৱে যাতে এনেকৈ গছপুলি ৰুই সেও এখন সেউজ অসম সৃষ্টি কৰে। যদি ভিডিঅ'টো ভাল লাগিল চাই লাইক কৰিব আৰু চেনেলটো আৰু শ্বেয়াৰ কৰিবলৈ